এদিন এজন আৰক্ষীয়ে এজন মদ্যপান কৰা ব্যক্তিক ষ্ট্ৰীট লাইটৰ তলত কিবা এটা বিচাৰি থকা দেখিলে। সেয়েহে তেওঁ মদাহী মানুহজনৰ ওচৰলৈ গ'ল আৰু সুধিলে যে তেওঁ কি হেৰুৱাইছে। মদ্যপায়ীজনে আৰক্ষীজনৰ ফালে চালে আৰু উত্তৰ দিলে যে তেওঁ একোছা চাবি হেৰুৱাইছে। গতিকে দুয়োজনে একেলগে ষ্ট্ৰীট লাইটৰ তলত হেৰুওৱা চাবিকোছা বিচাৰিবলৈ ধৰিলে। কেইমিনিটমানৰ পিছত একো বিচাৰি নাপাই পুলিচজনে মানুহজনক সুধিলে যে ইয়াত ষ্ট্ৰীট লাইটৰ তলত চাবি হেৰুৱাই পেলোৱাটো নিশ্চিত হয়নে? আৰু মানুহজনে উত্তৰ দিলে যে তেওঁ নিশ্চিত নহয়। আচলতে তেওঁ চাবিকোছা ওচৰৰ এখন পাৰ্কত হেৰুৱাই পেলাইছে। পুলিচজনে থতমত খাই সুধিলে, তেন্তে আপুনি ইয়াত কিয় বিচাৰিছে? আৰু মদ্যপায়ীজনে ক'লে, কাৰণ এইখিনিতহে পোহৰ আছে, পাৰ্কখন অন্ধকাৰ। য'ত আপুনি কমকৈ চাব বিচাৰে তাতে সত্য আৰু জ্ঞান পোৱা যায়। তাত নাই য'ত পোহৰ আছে, য'ত কিবা এটা বিচৰাটো সহজ। হয়তো ইয়াৰ অৰ্থ হ'ল সত্য আৰু প্ৰজ্ঞা বিচাৰিবলৈ নিজৰ অন্তৰৰ ভিতৰৰ গভীৰতালৈ চাব লাগিব। যিয়েই নহওক, এই কাহিনীটোৱে আপোনাক কোনো ধৰণে সহায় কৰিব পাৰে আৰু জীৱনটোক বেলেগ এটা দৃষ্টিভংগীৰে চাবলৈ বাধ্য কৰিব পাৰে বুলি আশা কৰিলোঁ। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।